বানে ধোৱা অসমৰ আছে এক ইতিহাস। চৰকাৰৰ আশা প্ৰত্যাশা বাদ দি ৰাইজে নিজেই কৰিছে প্ৰয়াস। এচামে পানী দেখি ৰং কৰে, চেলফি তোলে, আন এচামৰ উৰসা পজা জহি খহি পৰে। এফালে বানে বিধ্বস্ত কৰা ঠাইসমূহ মন্ত্ৰী আমোলাই আকাশ মাৰ্গেৰে পৰিভ্ৰমণ কৰে। আনফালে জীৱন ৰক্ষাৰ স্বাৰ্থত বিধ্বস্ত ৰাইজে ভোকে কষ্টই অনিদ্ৰাত দিন পাৰ কৰে। কেতিয়াবা খাদ্য ৰিলিফ, কেতিয়াবা কোনোবা আকৌ ফাউণ্ডেশ্যনৰ সহায়। মানুহ হৈ পৰে ইমান অসহায়, তথাপিতো চলাই গৈছে বাচি থকাৰ লৰাই। নথি পত্ৰ লগত লৈ আশ্ৰয় লৈছে ওখ ঠাইত। নহ'লে সিহঁতেও জানে এই দেশত আৰু বেছি দিন নাই ভাই। শদিয়াৰ পৰা ধুবুৰীলৈ পানী আৰু পানী। মানুহটো বাদেই জীৱ জন্তু উঠিল ৰাজপথত আহি। আশ্ৰয়হীন খাদ্যহীন কি যে দুৰৱস্থা আমাৰ অসমৰ বান বিধ্বস্ত ৰাইজৰ। দেখিলে হিয়া মোৰ কান্দি উঠে বৰ। চৰকাৰলৈ মোৰ অনুৰোধ, কোটি টকীয়া লাখ টকীয়া বিলাসী আঁচনি বাদ দি পাৰিলে কৰক বানপানী ৰোধ, বানপানী ৰোধ। ধন্যবাদ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চোৱাৰ বাবে। বানপানী শীৰ্ষক এই কবিতাটি মই খুবেই স্পষ্ট আৰু সহজভাৱে লিখিছোঁ, যাতে প্ৰত্যেকজন বন্ধু বান্ধৱীয়ে ভিডিঅ'টো চাই পেলাই বুজি পায়। বান্ধৱীসকল, আমি সৰুৰ পৰাই শুনি আহিছোঁ যে বানপানী আৰু এই বানপানী এটা আমাৰ স্থায়ী সমস্যা। কিন্তু দুখ এইটোৱে লাগে যে ইয়াৰ কোনো স্থায়ী চলিউশ্যন পোৱা নগ'ল। এই বছৰেই বানে বিধ্বস্ত কৰা ৰাইজৰ দুৰৱস্থা দেখি খুব বেয়া লাগে। চৰকাৰলৈ অনুৰোধ, তেওঁলোকৰ যাতে এই দুৰৱস্থাক সকাহ দিয়ে, এটা ভাল চলিউশ্যন যাতে আনে, তেতিয়াহ'লে আমাৰ এই ৰাইজখিনি কষ্ট কৰিব নালাগিব আৰু তেওঁলোকেও আনন্দত আৰু সুখেৰে জীৱন যাপন কৰিব পাৰিব। ধন্যবাদ।